হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। অন্য এটা ভিডিঅ' লোৱা আপোনালোকক স্বাগতম জনাইছোঁ ডিগুবাই চেনেলটোৰ পৰা। আজি এইটো ভিডিঅ'ত আপোনালোকক মই দেখাম পেলনীয়া জাবৰ জোঁথৰ সেইখিনিয়ে মানে এটা বেলেগ নতুন বস্তুৰ আৱিষ্কাৰ কৰিম বুলি ভাবিছোঁ। আৰু দেশী যোগাৰ মানে কি পাওঁ নাজানো, কি কৰিম। আৰু চাওঁ, এয়া বাৰীত আছোঁ বৰ্তমান। এতিয়া বাৰীত ইফালে সিফালে ঘূৰি মেলি চাওঁ কি ক'ত পাওঁ, আৰু সেইবোৰ বস্তু একগোট কৰি এটা ধুনীয়া বস্তু বনাম। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ক্লিককৈ। আৰু যেতিয়া মই নতুন নতুন ভিডিঅ' বনাম তাৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পাছে পাছে দেখাম আমি কি পাম। আহি আছোঁ। নেমু কেইটামান আছে, এইকেইটা নল'ম বাৰু, এইকেইটা নকওঁ। তাৰপাছত চেণ্ডেল কেইপাতমান পৰি আছে, এইকেইটাও নহ'ব। আহক, পাই গ'লোঁ এটা ভগা ছাতি। এইবোৰ ভাগি আছে, দেখিছেনে? দণ্ডি চণ্ডি কিবা কিবি এইবোৰ ভাগি আছে। এইটো এটা পালোঁ। ব'লক আৰু বিচাৰি যাওঁ কি পাওঁ। বস্তু বাৰীত একো নাইয়েচোন। আহিছোঁ, এইটো দেখিছে আমাৰ এটা গোবৰৰ ঘেৰ। আৰু গোবৰ মানে যিখিনি মহৰ গোবৰ হওক, গৰুৰ গোবৰ হওক, ইয়াতে পেলাওঁ। আৰু বহুত বেছি নাই, আৰু অলপ হৈছেগৈ। এখন পালোঁ। এইখন কি গম পাইছেনে? এইখনত মণিয়ৰ বেপাৰ কৰে যে, নেল পলিচ আহিছিলে ইয়াত ভৰাই থোৱা। এখন এতিয়া নেল পলিচ বিক্ৰী হৈ গ'ল, এখন পেলাই দিয়া হ'ল। তথাপি এখন লৈ লৈছোঁ। আৰু আহক, পুলিকেইটা দেখিছেনে? তাৰপৰা লাগিলে ক'ব এটা 10 টকাকৈ দিম। আৰু বঢ়িয়া, একদম তামোল খাই থাকিলে খাই থাকিবলৈ মন যাব। আৰু এজোপা তামোলত 20 পোনলৈকে লাগে। বহুত হাইব্ৰিড পুলি, বিকিম বুলি ভাবিছোঁ। আহক। আৰু এটা কথা কওঁ, নেমু ঢেৰ আছে। কোনোবাইতো আপোনালোকে জনাব ক'ত কিমান পোন চলি আছে। কিন্তু আমাৰ ইয়াত নেমু একেবাৰে ভেলু নাইকিয়া হৈছে। 50 টকা চলি আছে, তথাপিও নিয়া মানুহ নাই। ইয়াত আৰু চব পকি পকি কৰি লৈছে, দেখিছেনে? আৰু কিমান পইণ্ট হৈ আছে। ছিঙিলে 50 পোনৰো বেছি হ'ব, কিন্তু নিয়া মানুহ নাই। কি কৰিবা? এটা বস্তুৱে পালোঁ দেখোন, আৰু একো পোৱা নাই। বন্ধুসকল, আজি মোৰ লাকটো বেয়া চাগে। বাৰীত এই দুটা বস্তুৱে পালোঁ। বিভিন্ন আৰু পৰি আছে কিবা কিবি, সেইবিলাকৰ এনেই স্কুল নহয় বাৰু। এই দুটাই আমি কিবা এটা বনাব পাৰোঁ নেকি চাওঁ। আৰু যি পাৰোঁ আপোনালোকক সবিশেষ ক'ম কি বনাম। আপোনালোকে কমেণ্ট কৰি জনাওকচোন বাৰু কি হ'বগৈ এই দুটা বস্তু মিলাই পেলাই। হেল্ল' বন্ধুসকল, প্ৰথমতে আমি কাপোৰখন আঁতৰাই লওঁ, তাৰপিছত কি কৰিম চাম। এখন ল'লোঁ কেঁচি, আৰু কেঁচিখনে এই ৰছীকেইডাল খেচেক খেচেক কাটি দিম। এতিয়া কাটি দিলোঁ, কাটিলোঁ। এইখন আমি ক'লা কাপোৰখন আঁতৰাই ল'লেহে ভিডিঅ'টো বনিবগৈ। আৰু আপোনালোকে এতিয়াও কওকচোন কমেণ্ট কৰি কি বনিবগৈ এইটো, যদি অকণ গম পাইছে। কমেণ্ট কৰি জনাওক কি বনিবগৈ, আইডিয়া লগাওক। এইটো মানে এইকাৰণে বেয়া হ'ল, ইয়াৰ এই মাজৰ দুডাল দাণ্ডি কৰে হ'বলা, সেই দুডাল ভাগি থাকিল। ভাগি থকাৰ কাৰণে এইটো পেলাই থৈ দিছিলে, নতুন কাটি আনিলোঁ। আৰু এইটো এতিয়া কাম নাই যিহেতু পৰি আছিলে। মই ভাবিলোঁ ইয়াৰ কিবা এটা কাম হ'ব, সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰোঁ কি কৰিব পাৰোঁ। বন্ধুসকল চাওক, এইটো আমি খুলি দিলোঁ। বৰ্তমান এডাল ৰছী থাকিলেগৈ, এডালো কাটি দিছোঁ। এডাল কিমান থাকিব লাগে, আৰু এডাল কাটি দিলোঁ। এডাল হৈ পৰিলে এনেকুৱা। আৰু ইয়াত এটা অকণমানিকৈ মানে বলটো এটা আছে, ওপৰত চকৰিটো আছে। এইটো খুলিলে এইটো খোল খাই যাব। আৰু এইটো চকৰিটো আমি খুলি দিছোঁ, মানে নটটো, আৰু এইখন খোল খাই গ'ল। এতিয়া এডাল এনেকুৱা হৈ পৰিলে। আৰু এতিয়া ইয়াত কি কৰিম সকলো জনাম। তাৰ আগতে মোক লগ কৰিবলৈ মোৰ ছাবস্ক্ৰাইবাৰ আহিছে দুজন, দেখাই দিয়া। এয়া ৰাহুল গগৈ, নমস্কাৰ। এয়া তেখেত বাঁহফালৰ পৰা আহিছে। নামটো কি কৈ দিয়া, কি লিখা? ধৰ্মেন্দ্ৰ যাদৱ। এখেত সুদূৰ বাঁহফালৰ পৰা আহিছে। এখেত আহিছে আমাৰ ধেমাজিৰ পৰা। ধেমাজিৰ মানে লখিমপুৰ ধেমাজি নহয়, আমাৰ ওচৰৰে ধেমাজি। সেই বন্ধুসকল, ভিডিঅ' কৰিম তাৰ মাজতে এটা বস্তু দেখাই লৈছোঁ। আহি থাকক। এজোপা কল দেখিছেনে? এইকেইটা পাৰি লওঁ, তাৰপাছত খাই লওঁ। এই পাৰিম কেনেকৈ, হাতত নাই এতিয়া।
খালী ইয়াতে আছোঁ, দাগ উঠাৰ নাই, ঘৰ বহুত দূৰত নহয় মানে এনেই কৈছোঁ ওচৰতে। বলিবীৰ বোলে কেনেকৈ পাৰিব পাৰোঁ, এই ঘোচা মাৰোঁনে নে চুট মাৰোঁনে গোৰ মাৰোঁ তাকে চাইছোঁ। প্ৰথমতে দুঘোচামান মাৰি লওঁ, পৰিলেতো ভালেই, নপৰিলে বাদ দে। পৰিলে পৰি গ'ল। এয়া আকৌ আধা পকা হৈ আছে, আধা পকা নহয়, এয়া খাব পৰা হৈ আছে। এয়া টেষ্টি। মই আৰু এটা খাই দিওঁ আপোনালোকক, এতিয়া খাইছোঁ। গছত পকা কল খোৱাৰ সোৱাদেই বেলেগ। বহুত মিঠা, টেষ্টি হয়। এখন কাটি দিলোঁ হয়, চাওক বন্ধুসকল, এখন এটা চাইড কাটি দিলোঁ, কিন্তু এৰুৱাব পৰা নাই। ভালকৈ ইয়াক আকৌ কাটিব লাগিব। এখন দিলে উলিয়াই ইয়াক কাট খালে। ক'ৰবাত লাগি আছে অকণ উঠি আহিবলৈ মন কৰা নাই। এডাল উঠাইছোঁ লাহে লাহে। টেং টেং টেং, এখন দিলোঁ আঁতৰাই ইয়াৰ পৰা। এখন হৈ গ'ল এনেকুৱা টাইপৰ। সেই দুটা বস্তুৰ উপৰিও আমি আৰু এটা বস্তু পাইছোঁ, আহক চাওঁ। এইটো দেখিছেনে? এইটো এটা পৰি আছে, বোকা বালি লাগি আছে। এইটো এটা প্লাষ্টিকৰ কিবা ড্ৰাম আছিলে, ড্ৰামৰ এইটো খোলা অংশ পাইছোঁ। এইটোও লৈ যাওঁ আৰু এইটো ধুই লৈ ক্লিন কৰি ইয়াৰ পৰা কি বনাব পাৰি চাওঁ। সেই দুটাৰ উপৰিও বন্ধুসকল দেখিছে, এইটো পালোঁ, অথনি দেখুৱাটো এইটো পালোঁ, আৰু এইকেইটা বস্তু আছিলেই। এতিয়া এইটো বস্তু কাটিব লাগিব, কাটি পেলাই কিবা এটা বনাম। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। প্ৰথমে এইটো কাটিব লাগিব, এটা জোখত মই কাটি দিছোঁ। হৈ গ'ল, কেঁচিখনে মই কাটি দিলোঁ এইটো এনেকৈ। টেং টেং, এইডাল কি ধৰিব পাৰিছে না আপোনালোকে? এইটো ভিডিঅ'টো আগলৈ চাই থাকক, দেখাইছোঁ কি হ'ব। ফাইনেলি আমাৰ বস্তু বনি গ'ল। এটা এইটো আৰু এটা এইটো, এই দুটা বস্তুৱে আমি বিচাৰি আনিছিলোঁ। জাবৰ বুলি কৈছোঁ আৰু এইকেইটা এনেকৈ আমি ব্যৱহাৰ কৰি পেলাই দিয়া বস্তু। ঠিক আছে, ইয়াৰ এইটো বস্তু বনালোঁ। এইটো হ'ল এডাল বনিলেগৈ চেল্ফি ষ্টিক। এডাল হ'ল চেল্ফি ষ্টিক। ইয়াৰ সম্পূৰ্ণ এতিয়ালৈকে কৰা নাই, এইটো কৰিম। চিগাৰ এডাল আমাৰ হেডফোন আছিলে, এই মাথাটো ঠিকে আছে, মানে এইটো পিনটো, আৰু এইফালে এই বস্তুটোহে নাই। এইডাল হৈ গ'ল, আমি লগাম ইয়াত। হেল্ল' গাইজ, চাওক এইটো আমাৰ বনি গ'ল কেমেৰা ষ্টেণ্ড। চৰি, এইটো চেল্ফি ষ্টিক বনিলে। আৰু কেমেৰা লৈ আহা কেমেৰামেন, আমি দেখাই দিছোঁ চেল্ফি ষ্টিকৰ কামাল দেখাইছোঁ। এইটো প্ৰথমতে লকটো খুলি দিছোঁ, লক খুলি গ'ল। এইটো কেমেৰা অপশ্যন দবাই দিলোঁ, আহি গ'ল ফটো। এয়া কি বঢ়িয়া বঢ়িয়া ফটো উঠিছে, আপোনালোকক চাওক। এয়া ফটো উঠিছে, এয়া কেমেৰা ষ্টিকৰ পাৱাৰ। এইকেইটা নহয় দেই, এইকেইটা নহয়, এইকণৰ পৰা মাৰিছিলোঁ। এয়া চাওক, আৰু একপি মাৰিছোঁ। পেহিদক উঠাই পেলাই। ৱাও, চাওক কি সুন্দৰ, কি সুন্দৰ ফটো আহিছে। এয়াই হ'ল দেশী যোগাৰ।
এইটো বটন দেখিছে, এইটো বটনত দবাই দিলে আপোনাৰ ফটো আহি যাব। ৱাও অকণমান বস্তুটো এইটো প্ৰকাৰৰ আছে। এইটো মানে চিধা কৰিব পাৰে, এইটো বেকা কৰিব পাৰে, এইটো পৰাৰ কোনো চান্সেই নাই। আৰু এইটো দীঘল চুটি কৰিব পাৰে। চ' এইটো ইমানত আছে দেখিছেনে, এইটো দীঘল কৰি দিলোঁ। এইটো দেখিলেনে? এইটোৱে আছিল সেই ভিডিঅ'টোত। এইটো বস্তু এনেকুৱা এটা বস্তু, আপোনালোকে মোবাইলটো ইয়াত ভৰাই দিব লাগে। এইটো মোবাইলটো ইয়াত ভৰাই দিলে আৰু ইয়াৰ পৰা আপোনালোকে এনেকৈ বেক কৰি চাওক। এইটো চলাবলৈ কি ধুনীয়া, এনেকৈ কৰি চলাব পাৰে। বোলে ডাঙৰ এটা মোক হেৰি লাগে, সুবিধা লাগে, বোলে মোবাইলটো এনেকৈ ধৰিব নোৱাৰা হৈছে। আপোনালোকে ইয়াত গৈ আপোনালোকে ফটো চটো ক্লিক কৰিব পাৰে, ভিডিঅ' বনাব পাৰে, যিকোনো কাম কৰিব পাৰে ইয়াৰ পৰাই। আৰু বিশেষত্ব এইটো আপোনালোকে ভিডিঅ' চাব পাৰে ইউটিউবত। আপোনালোকক দেখাইছোঁ, ইউটিউবটো ক'ত গ'ল, এইটো ইউটিউব হয়। ইউটিউবত এনেকৈ ক্লিক কৰি আপোনালোকে যিকোনো ভিডিঅ' ইয়াত চাব পাৰিব। চাওক, এইটো অকণমান হেৰি আহিছে, এডভাৰটাইজ আহিছে, এখন চাওক। এখন মানে আপোনালোকে বিচনাখনত এনেকৈ বোলে থৈ পেলাই আপোনালোকে চাব পাৰিব, বোলে হাতেৰে ধৰি নাথাকোঁ, এনেকৈ ধুনীয়াকৈ জেগাত ৰখাই পেলাই চাওঁ বুলি, তেনেকৈ চাব পাৰিব। নহ'লে বোলে টেবুলখনত বোলে এনেকৈ ৰখাই পেলাই আমি চাওঁ বুলি ভাবোঁ, চাব পাৰিব। আৰু সুবিধাটো এইটোৱে, মানে হাতটোৱে ধৰি পেলাই ধুনীয়াকৈ জোখত আপোনালোকে গেম খেলিব পাৰিব। বিশেষত্ব এনেকৈ কিটিকিটিকিটিকিটিকিটিকৈ। আৰু এইটোৱে আছিলে ভিডিঅ'টোত। এই দুটা বস্তু পেলাই দিয়া বস্তুৱে আপোনালোকক কিনে দেখালোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু এইটো ভিডিঅ' হয়, এইটো ছাবস্ক্ৰাইব বটনটো দেখিছেনে? এই ছাবস্ক্ৰাইব বটনটো দবাই পেলাই এইটো কাষত থকা ঘণ্টা বটনটো এনেকৈ দবাই দিব। আৰু অল ন'টিফিকেশ্যন দেখিছে নহয়, এই অল ন'টিফিকেশ্যনত ক্লিক কৰি দিব। এয়াই আছিল ভিডিঅ'টোত। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।